আজি দীপশিখা প্ৰথম ব্লগত আপোনালোকক স্বাগতম। লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ভিডিঅ'টো যদি ভাল লাগে। মই অলপ কিবা কিবি দেখাম আৰু তোমালোকক কি দেখাওঁতো কম, লাহে লাহে গম পাবা ভিডিঅ'টো শেষলৈ চালে। ৰেচিপি এটা দিম। প্ৰথম ৰেচিপিটো তোমালোকে চাবা, চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। তলত থকা বেল আইকনটো দবাই দিবা যদি। আৰু কি ক'ম, এইযোৰ মই কাপোৰ আনিছোঁ, মই এতিয়া পিন্ধিম, ভাল লাগিলে চাবাচোন। এইযোৰ এখন মেখেলা হয়, এখন চাদৰ হয়, এখন এইযোৰ ব্লাউজ হয়। এখন চাদৰখন কিন্তু দহি বটা নাই দেই, আৰু মেখেলাখন মই চিলোৱা নাই, নতুনকৈ আনিছোঁ। ব্লাউজটো চিলালোঁ। ইয়াতে আমি এইটো ৰেচিপিটো বনাবলৈ প্ৰথম এটা কণী লাগিব আমাক। কণীটো আমি মিক্স কৰি ল'ম। পুৰা মিহলাই ল'ম মিক্সাৰটো। তাৰপিছত ইয়াতে আমি দিম চেনি। আমি চেনিটো মিক্সিত মাৰি লৈছোঁ। চেনিটো মিক্স কৰি থাকিম এতিয়া আমি ধুনীয়াকৈ। মিক্সাৰটো ধুনীয়া হ'ব লাগিব আৰু। যোনে মিঠা বেছি ভাল পায় বেছি মিঠা দিব পাৰে। ইয়াতে এতিয়া দিম 1 কাপ ময়দা। ময়দা আৰু পেষ্টটো ধুনীয়াকৈ মিক্স কৰোঁ। মিক্স কৰা আধা হ'লে ধুনীয়াকৈ আমি মিক্স কৰি লৈছোঁ। কোনোবাই আৰু মিক্স কৰি থয়, ইয়াতে আমি দিম গাখীৰটো মিক্স কৰি আছোঁ। তাৰপিছত মিক্স কৰা হ'লে আধা মিক্স কৰি ল'ম আমি। মিক্সাৰটো ধুনীয়া হৈছে আৰু ধুনীয়া চফ্টো হৈছে। মিক্স কৰাৰ পিছত আমি দিম বেকিং চ'ডা। এইটো বেকিং চ'ডা দিম। আমি প্ৰথম বেকিং চ'ডাটো বেছিকৈ নিদিওঁ, পিছত আমি দি দিম। এতিয়া অলপমান দিছোঁ। এতিয়া আমি ৰিফাইন তেল দিলোঁ অলপমান, 1 কাপমান দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম বেটাৰটো। গেছটো
যেতিয়াখন টাৱাখন গৰম হৈ নাযায় তেতিয়ালৈকে আমাৰ ইয়াতে টাৱাখন গৰম হৈছে। ইয়াতে আমি দিম পেনকেকছ মানে বেটাৰটো ধুনীয়াকৈ পাতলা কৰিব, ইমান পাতলা নকৰিব, পুৰা লাইট হ'ব লাগিব। এতিয়া আমি এখন প্লেটেদি ঢাকি দিম। চাওক কি ধুনীয়া কালাৰ আহিছে আৰু বহুত ধুনীয়া ফ্লেভাৰো আহিছে। পেনকেকছটো ছাইডত ৰাখি দিম আমি। তাৰপিছত এইটো দ্বিতীয় পেনকেকছ। বেটাৰটো অলপমান ডাঠ হৈ গৈছে আমাৰ, সেইকাৰণে আমি পিছত অলপমান গাখীৰ দিছোঁ। এয়া আমি কেইটামান বনাই ল'লোঁ। তাৰপিছত ধুনীয়া হৈছে। এয়া আমি এবাৰ খাই চালোঁ, বহুত টেষ্টি হৈছে। ভাল লাগিলে কমেণ্ট কৰিছে। হেল্ল' গাইজ, ঠিক আছে। এইটো পেনকেকছ বহুত টেষ্টি হৈছে। এতিয়া আমি গৈ আছোঁ কেক জেগাত। আপোনালোকে কৰিছিলোঁ এক জেগাত যাম, এইটো জেগা কৈ অলপ পিছত জেগাটোৰ নাম হ'ল যে আমি গৈ আছোঁ আজি মোৰ ঘৰ, মানে মোৰ মাৰ ঘৰ মৰিগাঁও। তাতে আমি মোৰ মানে ভাইটিৰ বাৰ্থডে, আমি এতিয়া গৈ আছোঁ। আৰু আজি ৰাস্তাত কোনো নাছিল কাৰণে আমি অলপমান স্পীডত গৈছোঁ। ভাল লাগিছে। কাৰ কাৰ মৰিগাঁও ঘৰ কমেণ্টত লিখিবচোন, আমি তেতিয়া গম পাম। এয়া লাহেকৈ জাম লাগিছিল আধা, সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ। সেইটো মোৰ হাজবেণ্ড হয়, গাড়ী চলোৱা যোনজন।
তিনি